ইনফৰমেশ্যন ষ্ট'ৰ আছামিজ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজেৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসমৰ বিভিন্ন জিলাৰ বাহনসমূহৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ জনাম। আপুনিও আপোনাৰ জিলাৰ বাহনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো জানিবলৈ ভিডিঅ'টো একদম শেষলৈকে চাব আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। কামৰূপ মহানগৰ AS01, নগাঁও AS02, যোৰহাট AS03, শিৱসাগৰ AS04, গোলাঘাট AS05, ডিব্ৰুগড় AS06, লখিমপুৰ AS07, ডিমা হাছাও AS08, কাৰ্বি আংলং AS09, কৰিমগঞ্জ AS10, কাছাৰ AS11, শোণিতপুৰ AS12, দৰং AS13, নলবাৰী AS14, বৰপেটা AS15, কোকৰাঝাৰ AS16, ধুবুৰী AS17, গোৱালপাৰা AS18, বঙাইগাঁও AS19, মৰিগাঁও AS21, ধেমাজি AS22, তিনিচুকীয়া AS23, হাইলাকান্দি AS24, কামৰূপ গ্ৰাম্য AS25, চিৰাং AS26, ওদালগুৰি AS27, বাক্সা AS28, মাজুলী AS29, হোজাই AS31, বিশ্বনাথ AS32, চৰাইদেউ AS33, দক্ষিণ শালমাৰা মানকাছাৰ AS34, অসম পুলিচ AS30 আৰু অসম ৰাজ্যিক পৰিবহণ নিগম AS20।